নমস্কাৰ, মই ৰাবিয়া বেগমে আজি বহুদিনৰ অন্তত এটি কবিতালৈ আহিলোঁ। কবিতাটিৰ শিৰোনাম পাগলী। সৰু নগৰৰ সৈতে তাইৰ চিনাকি বহুদিন। নগৰখনৰ অলিয়ে গলিয়ে তাইক চিনি পায়। নগৰখনৰ মানুহবোৰে কিন্তু নাজানে তাইৰ নাম। আচলতে কোনেও যে প্ৰয়োজন বুলি কৰা নাই, সেয়ে কোনেও সোধা নাই তাইৰ নাম। পাগলী নগৰখনত তাইৰ জনপ্ৰিয় নাম। আচলতে তাইৰ ভাগ্যৱতী। তাইৰ কপালত খোদিত হৈ আছে এটি উজ্জ্বল নক্ষত্ৰ। আকাশখন তাইৰ ঘৰৰ ছাল, পৃথিৱীখন তাইৰ ঘৰৰ চোতাল। অজাত শত্ৰু উৰি নিশা উজাগৰি থাকে। তাই অজাত শত্ৰু উৰি নিশা উজাগৰি থাকে। কথা পাতি জোনাকী পৰুৱাৰ সৈতে উৰে দিন শুই থাকে নগৰখনৰ চাৰিআলি। অৰ্থ উলংগ হৈ কেতিয়াবা নিভৃত চকু দেখুৱায়। আজি বহুদিনৰ মূৰত তাইৰ হাতত দুটুকুৰা গাহৰিৰ মাংস। কোনো সুন্দৰ হৃদয়বান মাংস বেপাৰীৰ দয়া। আনন্দত মামৰি দৰা দাঁতৰ জিলিকনিত ফকৰা কুকুৰে তাইক সঁহাৰি দিছে, নেজ জোকাৰি পিছে পিছে। ধূলি বালিত মাংস দুটুকুৰা, তাৰ ওপৰত ফটা চিঙা বাতৰি কাকতৰ জুই। ধোৱা ধূলি বালিত মাংস দুটুকুৰা, তেজৰ ৰঙা ৰং অলপ আছে। তাৰ আজি বিৰাট ফূৰ্তি। অন্ততঃ আজি ফকৰা কুকুৰে তাইৰ ওচৰত নেজ জোকাৰি বহি আছে। আজি ফকৰা কুকুৰে তাইৰ ওচৰত নেজ জোকাৰি বহি আছে। ধন্যবাদ।